গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই আছোঁ আচাৰাফুল ভাই আছে আৰু আপোনালোকেতো জানে বৰষুণৰ বতৰ হয়, সেইকাৰণে ভাল ভিডিঅ' দিব মই পৰা নাই। তো আজি মই গৈ আছোঁ ৰাভা বস্তিত। তো তাত এঘৰে খ্ৰীষ্টান মানুহ থাকে, খ্ৰীষ্টান মানুহ থাকে ন, এঘৰে থাকে। তো তাত মই গৈ আছোঁ। তো আপোনালোকক গীৰ্জাঘৰটো দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো গাইজ আচলতে ৰাভা মানুহ আছিল, ৰাভাৰ পৰা খ্ৰীষ্টান ধৰ্ম লৈছে তেখেতে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইটো চাওক গীৰ্জাঘৰটো, এইটো চাওক, এইবোৰ চাওক। তো গাইজ চাওক তেতেলী গছ আৰু বহুত গছ আছে, চাওক। এইটো চাওক, এইবাৰ খ্ৰীষ্টমাছত আহিম গাইজ, আপোনালোকে চাব আৰু অকণমান ছাপোৰ্ট কৰি দিয়ক, 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। তো গাইজ এইটো চাওক, এটা পাৰ্মিশ্যন দি দিলে, চাওক বহুত ধুনীয়া লাগে এইবোৰ চাওক। আৰু বহুত বস্তু দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, চাওক। তো গাইজ চাওক, এইটো ৰাস্তাটো চাওক, ইমান ধুনীয়া হয়, ইমান ধুনীয়া পৰিৱেশ, চাওক। এইটো চাওক, এইটো হ'ল আটা ভাইহঁতৰ ঘৰটো, চাওক আটা আহি আছে। তো গাইজ আটা ভাই আহি গ'ল, চাওক। তো গাইজ ভিতৰত দেখুৱাই আছোঁ, আটা ভাই আহি গ'ল। আটা ভাই খবৰ খবৰ ভালনে? তো গাইজ আটা ভাই খুলি আছে, চাওক চাওক কিমান ধুনীয়া, চাওক গাইজ ইমান ধুনীয়া কৰি ৰাখিছে এইটো। তো গাইজ বহুত ধুনীয়া লাগিল ইয়াত আহি, চাওক চাওক চাওক। তো গাইজ চাওক, তো আটা ভাই কিমান মান খৰচা গৈছে এইটো বনাতে? আগতে 6 চনত হেৰি হৈছে 4 লাখ টকা। 4 লাখ? 4 লাখ শুনিলে আটা ভাইৰ পৰা 4 লাখ টকা খৰচা হৈছে আৰু বহুত ধুনীয়া লাগিছে, চাওক এইটো চাওক। গাইজ 2006 চনত এইটো গীৰ্জাঘৰটো বনাইছে, চাওক। তো গাইজ কেনেকুৱা লাগিল কমেণ্টত জনাই দিব আৰু চাওক লাইকবোৰ চাওক। তো গাইজ আটা ভাই কি কি খেতি কৰিছে আপোনালোকক দেখুৱাই, কি কি খেতি কৰিছে আটা ভাই? ধান কৰিছোঁ, কুঁহিয়াৰ কৰিছোঁ, তাৰপিছত বগৰি, এই শাক ৰুইছোঁ, তাৰপিছত মুৰ্গী পোহা হৈছিল, ছাগল পোহা হৈছিল, আৰু চেগুন বাৰী আছে, আৰু বাঁহ আছে, বহুত বহুত খেতি কৰিছে। তো আটা ভাই সকলো বস্তু দেখুৱাই দিব, কেনেকৈ দিবি দেখুৱাই দিব এনেকৈ গোটেই বাঁহৰ গছ আছে, তাৰপিছত আমৰ গছ আছে, লেচুৰ গছ আছে, সুপৰিৰ গছ আছে, আৰু বৰ বেছি তামোল আছে। দেখুৱাই দিব বলক। তো গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আটা ভাই দেখুৱাই দিব। ঘৰ বাই বাই, আকৌ আহিম, খ্ৰীষ্টমাছত আহিম। তো গাইজ এতিয়া আপোনালোকক আটা ভাই কি কি খেতি কৰিছে আপোনালোকক দেখুৱাম, চাওক চাওক। তো গাইজ আটা ভাইহঁতৰ ঘৰটো চাওক, বহুত ট্ৰেক্টৰ আছে, চাওক বাইক আছে, চাওক। তো গাইজ এইপিনে আমি গৈ আছো, চাওক তেজপাতৰ গছ হয়, চাওক কিমান ধুনীয়া লাগিল। তুল্লা টেঙা গাইজ, চাওক তুল্লা টেঙা কিমান ধুনীয়া গছ। আৰু চাওক এইবোৰ তামোল পাণৰ খেতি, চাওক গাইজ এইবোৰে হ'ল তুল্লা টেঙা, চাওক চাওক। তো গাইজ কুঁহিয়াৰ চাওক, চাওক গাইজ চাওক। তো গাইজ চাওক কুঁহিয়াৰবোৰ, চাওক গাইজ চাওক, চাওক গাইজ এইবোৰ ধান, চাওক ধান খেতি কৰিছে আটা ভাই, চাওক
গাছ চাওক তো গাইজ বহুত বগৰী গছ আছে চাওক বহুত পিছল হয় গাইজ এইবোৰ গাছ গাইজ এইবোৰ চাওক এইবোৰ তো গাইজ এটা সোণালী বগৰীও আছে চাওক আটা ভাইৰ নামটো নেজানে কি বগৰী কয় তো গাইজ চাওক পাত বিলাক চাওক কিমান ডাঙৰ ডাঙৰ গাইজ চাওক এখনে কিমান ডাঙৰ হয় গাইজ এইখন চেগুন বাৰী চাওক এইবিলাক চাওক গাইজ চাওক এইবোৰ কচু গছ চাওক আৰু ফুলৰ খেতি এইখন চাওক তো গাইজ দেয়াৰ তো গাইজ ৰাস্তাটো চাওক ইমান সৰু হয় দেয়াৰ চলি যাব তো গাইজ কিমান খৰচা গৈছে কৈ আছে আটা ভাই তো আটা ভাই কিমান খৰচা গৈছে বস্তুবিলাক যে ৰুইছে এটাত প্ৰায় 2000 মান গৈছে 2000 টকা খৰচা হৈছে কুহিয়াৰত তাৰপিছত ধানত 1500 হৈছে খৰচা বগৰীত হেৰি হৈছে 20000 হৈছে আৰু এই ফুলৰ খেতিত আৰু কি হ'ব এতিয়া বৰ বেছি খৰচ নাই নিজাটো 5000 মান হৈছে তাৰপিছত এতিয়া পুখুৰী আছে পুখুৰী আছে আপোনালোকক দেখাই আছো পুখুৰীটো পুখুৰী আছে কিমান মানৰ মাছ দিছে পুখুৰী এইবাৰ কম দিছো মানুহে বিষ দিয়ে তাৰ কাৰণে ভয়তে দিয়া নাই তথাপি 13000 মান দিছো কি মাছ দিছে ৰৌ আৰু গ্লাছ কাপ তো গাইজ কিবা লাগিলে কি লাগে মোৰ গাইজক যদি কিবা লাগে আপুনি দি দিবনে কিমান মান এই কুহিয়াৰ বিলাক হলি বিকে নে বিকা হয় যোৱা বছৰ কুহিয়াৰ কৰিছিলো যোৱা বছৰ কিমান কৰিছিলে 40000 পাইছো 40000 তো গাইজ আপোনালোকক যদি কিবা লাগে মোক জনাই দিব মই আটা ভাইৰ পৰা নি দিম তো আপোনালোকে কমেন্টত জনাই দিব কিবা লাগিলে আপোনালোকক পুখুৰীটো দেখাই আছো চাওক বেলচা তো গাইজ মই দেখাই আছো চাওক এইটো পুখুৰীটো চাওক বহুত বেছি ডাঙৰ নহয় তথাপিও লেচুৰ গছ হয় এইডাল আৰু চাওক নেমু টেঙা এইবোৰ খুব ধুনীয়া পৰিৱেশ হয় তো আপোনালোকৰ যদি বেকাৰ আছে এই কামটো কৰিব চেষ্টা কৰক আপোনালোকৰ যদি মাটি আছে এই কামটো কৰি থওক বহুত বেছি খৰচা নহয় তথাপিও চাওক পান হয় আৰু চাওক জলকীয়া এল'ভেৰা জলকীয়া তো গাইজ এইবোৰ জম্ভুৰা টেঙা হয় চাওক ভাই টোটেল একদম গোটেই খেতিখনত কিমান মান টকা খৰচা গৈছে গোটেইখিনি কৰাত 40000 মান গৈছে আৰু পুখুৰীটো 12000 গৈছে 12000 তো গাইজ আপোনালোকৰ যদি বেকাৰ আছে এই কামটো কৰি থওক তো গাইজ বেছি খৰচা নহয় আপোনালোকৰ যদি এনেকুৱা মাটি আছে বেলেগ কিছু কাম নকৰি এই কামটো কৰি থৈ দিয়ক মাটি বিকিব নালাগে এই কামটো কৰি থৈ দিয়ক বহুত লাভ আছে যাওক ইয়াত আমি ঘূৰি যাওঁ দাদা ভাই আমি যাওঁ কিবা লাগিলে আমাৰ গাইছে কৈ দিব বহুত টাকা দিব লাগিব चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह এই ভিডিওটো এইখিনিয়ে আছিল যিমান পাৰো দেখাব চেষ্টা কৰিছো তো অকমান সাপোর্ট কৰি দিব বাই বাই